মিটিং কিংকা হ'ল বঢ়িয়া হয় নমস্কাৰ বন্ধুসকল তো আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত স্বাগতম জনালোঁ ইয়াত দেখিবলৈ পাইছে মোৰ দোকানৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিবলৈ লৈছোঁ তো যিহেতু আমাৰ বঙাইগাঁও তিনিদিনীয়া কাৰ্যসূচী চিএমএ এটা প্ৰগ্ৰাম লৈছে তো আমি তাকে আজি যাই আছোঁ বঙাইগাঁৱত এটা প্ৰগ্ৰামলৈ তো দোকানৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ আগলৈকে চাই থাকক চিএমএ কেনেকুৱা কি কি বিষয় জনাই দিয়ে বঙাইগাঁৱৰ কাৰণে চাই থাকক तुम लोग गलती से अगर नए हो तो सब्सक्राइब करो वो जो लाल वाला बटन है उस पे अपने जीजा जी फेंक के मारो या फूफा जी मुझे नहीं पता बस क्लिक हो जाना चाहिए अब मैं भी जा रहा हूं मुझे मुठिया पेलने जाना है बाय वो है এই ইজাক ছড়া গা কর খানিক হ্যাঁ খানিক টাটা কর ও তুই আখৰ মান কত ক'ত যাইছিস আমি এতিয়া এতিয়া বঙাইগাঁও কলেজক লৈ যাই আছো তাৰপিছত তাৰপিছত আৰু ইয়াতে প্ৰগ্ৰাম আছে চাম খানা কেনেকা হ'ব খানা খানা কেনেকুৱা বা হয় খানাটো দেখা নাই নহয় সিহঁতক দোৱা নেকি মোবাইলত ইমেইল কৰে নাই দিয়া মোৰ সেনেকুৱা মোবাইল নাই নহয় এইফালে এন্ট্ৰি কৰিলোঁ বিকাশ উৎসৱ জিলা বঙাইগাঁও আৰু এইফালে চাব পাৰে মানুহবিলাকে আহি আছে এতিয়ালৈকে চিএম আহি পোৱা নাই চিএম এতিয়ালৈকে প্ৰগ্ৰামত গৈছে তো আমি এন্ট্ৰি কৰি দিলোঁ ইয়াৰ ভিতৰত চাব পাৰে আৰু ভিতৰত মানুহবিলাক দেখাই আছোঁ কেনেকুৱা মানুহ বহি আছে আৰু ফেচিলিটি কেনেকুৱা দিছে ফেনৰ চব দেখাই আছোঁ আৰু ইয়াতে দিয়া আছে বোলে কিবা খানা টোপোলা তো টোপোলাটোকে আগত লৈ লওঁ কি আছে চাওঁ দেখুৱাই আছোঁ আৰু ইফালে দিছে ইয়াত ঠাণ্ডা আৰু এটা বনৰুটি আৰু আছে ইয়াত লেছ বিস্কুট কেক এটা তো বহি বহি খাই আছোঁ আৰু এইফালে আমাৰ মাৰি আছে দাঁত দিয়ে ৰাতিপুৱাৰ পৰা একো খোৱা নাই ভোকতে আছে বেচেৰা মাৰি আছে ছাৰ কাৰণ বিগত বহু দিনত আমি বাতৰি কাকতত পঢ়িবলৈ পাইছোঁ বা টেলিভিশ্যনৰ পৰ্দাৰ নিউজ চেনেলত আমি তেখেতৰ লগতে আমি আদৰণি জনাইছোঁ বঙাইগাঁও জিলাৰ মাননীয় অভিভাৱক মন্ত্ৰী শ্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া
আটাইকেইগৰাকী সন্মানীয় অতিথিক আসন গ্ৰহণ কৰিবলৈ আমি বিনম্ৰ অনুৰোধ জনাইছোঁ। অসম সংগীতৰ বাবে সকলোকে থিয় হ'বলৈ আমি অনুৰোধ জনাইছোঁ। নমস্কাৰ। পৰম শ্ৰদ্ধা জনাই ৰাজ্যৰ বিকাশ তথা ৰাইজৰ কল্যাণৰ বাবে আমি প্ৰায় 693 কোটি টকাৰ বঙাইগাঁও সমষ্টিৰ সন্মানীয় বিধায়ক ফণীভূষণ চৌধুৰী ডাঙৰীয়া। ৰাজ্য চৰকাৰে বঙাইগাঁও জিলাত যোৱা বছৰ কেবিনেটৰ বৈঠক অনুষ্ঠিত কৰিছে। এই বছৰ অৰ্থাৎ অহা কালিৰ পৰা আমাৰ অসমৰ আৰক্ষী অধীক্ষকসকলৰ সন্মিলনো বঙাইগাঁও নগৰত অনুষ্ঠিত হ'ব। এই আৰক্ষী অধীক্ষকৰ সন্মিলনৰ লগত সংগতি ৰাখি বঙাইগাঁৱত 7 বিঘা ভূমিত আমি এটা অত্যন্ত আধুনিক কনভেনশ্যন চেণ্টাৰ নিৰ্মাণ কৰি উলিয়াইছোঁ। অধিৱেশন শেষ হোৱাৰ পিছত ৰাইজে কেতিয়াবা সেই কনভেনশ্যন চেণ্টাৰ চাব গ'লে বঙাইগাঁও নগৰৰ আভিজাত্যৰ সম্পৰ্কে আপোনালোকে উমান পাব আৰু আপোনালোকে নিজে গৌৰৱ অনুভৱ কৰিব। প্ৰায় 18 কোটি টকা খৰচ কৰি এই কনভেনশ্যন হল আমি নিৰ্মাণ কৰি উলিয়াইছোঁ। এতিয়া বঙাইগাঁৱত আমাৰ ৰাজ্যৰ বিভিন্ন কনভেনশ্যন বঙাইগাঁৱত অনুষ্ঠিত কৰাৰ বাবে আমি সুবিধা পাম আৰু এই সভাগৃহ ভৱিষ্যতে বঙাইগাঁৱৰ ৰাইজৰ বাবে আমি ব্যৱহাৰ কৰিবলৈ সুবিধা পাম। মই বঙাইগাঁৱৰ ৰাইজক ইয়াৰ বাবে ধন্যবাদ জনাইছোঁ। বঙাইগাঁও জিলাৰ আন এক অংগাংগী অংগ হৈছে অভয়াপুৰী মহকুমা। ৰাষ্ট্ৰীয় ঘাইপথক বাদ দিও বিকল্পভাৱে বৰপেটা নলবাৰী হৈ গুৱাহাটীলৈ যাব পৰাকৈ এটা বিকল্প পথ নিৰ্মাণৰ বহুদিনৰ সপোন আছিল। কীৰ্তনপাৰা বা আই নদীৰ ওপৰৰ দলংখন নিৰ্মাণ নোহোৱা বাবে আমি সেই বিকল্প পথ সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিব পৰা নাছিলোঁ। ভাৰত চৰকাৰৰ NLCPR আঁচনিৰ অধীনত এই দলংখন নিৰ্মাণ কৰাৰ বাবে 40 কোটি টকা আবণ্টন কৰা হৈছিল। ধনৰ নাটনিৰ বাবে এই আঁচনিখন অসম্পূৰ্ণ হৈ আছিল। যোৱাবাৰ মই বঙাইগাঁৱত আহোঁতে দলংখন পৰ্যবেক্ষণ কৰিছিলোঁ আৰু পৰৱৰ্তী সময়ত ৰাজ্য চৰকাৰৰ পৰা 30 কোটি টকা অধিক আবণ্টন কৰি এই দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ কৰি তোলা হৈছিল। আজি এই দলং আমি বঙাইগাঁও জিলাৰ ৰাইজৰ বাবে মুকলি কৰি দিবলৈ সক্ষম হৈছোঁ। অভয়াপুৰীৰ ৰঘুনাথ মন্দিৰে সনাতন সভ্যতাৰ এক প্ৰাচীন পৰম্পৰাক প্ৰতিনিধিত্ব কৰে। যোৱাবাৰ বঙাইগাঁৱলৈ আহোঁতে এই ৰঘুনাথ মন্দিৰ দৰ্শনৰ মোৰ সৌভাগ্য হৈছিল। ৰঘুনাথ মন্দিৰত কেইবাটাও প্ৰকল্প, বিশেষকৈ নামঘৰ, সাংস্কৃতিক কাৰ্যকলাপৰ বাবে 250 গৰাকী ব্যক্তি বহিব পৰাকৈ এটা কাৰ্যালয় কক্ষ, গ্ৰীণ ৰুম, ষ্ট'ৰ ৰুম
আদি বিভিন্ন সুবিধাৰ বাবে আমি 6.2 কোটি টকা আবণ্টন কৰিছিলোঁ। আজি সেই আঁচনিটোৰো আমি আধাৰশিলা স্থাপন কৰিলোঁ। বঙাইগাঁৱত এখন জিলা পৰ্যায়ৰ ষ্টেডিয়ামৰ প্ৰয়োজনীয়তা আছে। আজি আমি বঙাইগাঁৱৰ ৰাইজৰ বাবে 11 কোটি টকাৰে 40 বিঘা মাটিত এখন জিলা ষ্টেডিয়াম নিৰ্মাণৰ কাম হাতত লৈছোঁ। এই ষ্টেডিয়ামৰ বাবে মই অতিৰিক্তকৈ আৰু 40 কোটি টকা মঞ্জুৰ কৰিম, যাতে ইয়াক এখন পূৰ্ণাংগ ষ্টেডিয়ামলৈ আমি ৰূপান্তৰ কৰিব পাৰোঁ। মই গৃহ নিৰ্মাণ বিভাগক অনুৰোধ কৰিম যে এই ষ্টেডিয়াম মিনি ষ্টেডিয়ামৰ পৰিৱৰ্তে জিলা ষ্টেডিয়ামলৈ যাতে আমি উন্নত কৰোঁ আৰু কামখিনি একেলগে আমি হাতত লওঁ। যোগীঘোপাত অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ প্ৰচেষ্টাত মাল্টি মডেল লজিষ্টিক প্লাণ্ট নিৰ্মাণ হৈ আছে। বাংলাদেশলৈকে নদী পৰিবহণ ব্যৱস্থাৰ ক্ষেত্ৰত ভূটানৰ পৰাও মিটিং কিংকা হ'ল বঢ়িয়া হিগো কতই কিংকা মাইলা ভালে লাগছে ভাল লাগছে না এই জায়গা হয় দিয়া पंजाब सिंध गुजरात খানা কি খেলাম মিটিং মানে খানা কম এই মিষ্টি Look at you dancing. কেক ঠাণ্ডাই আচ্ছা এই সব ঠিকে আছে খাই লাও লাও লাগে এঙ্গা ফিনিছে সা ফিনিছে খাই ল'ব মেডিকেল কিবা লাগে নেকি মাথাৰ পিছত বাঢ়ি চৰ হইতে লাগিব